মৰ্নিং ষ্টুডেণ্টছ, আজি মই তোমালোকক অবাক বিস্ময় লেচনটো এক্সপ্লেনেশ্যন কৰিবলৈ গৈ আছোঁ আৰু তোমালোকক অলৰেডি মই 3টা লেচন এক্সপ্লেনেশ্যন কৰা হ'ল। তো চোৱা, এতিয়া এই লেচনটোত ফুলৰ বিষয়ত কোৱা হৈছে যে ফুলে মানুহৰ মন কেনেকৈ মোহিব পাৰে। ঠিক আছে, তো চোৱা, এতিয়া এখনি ফুলনি, ৰং বিৰঙৰ বিবিধ ফুল হাঁহি হাঁহি ফুলি থকা, হাঁহি হাঁহি ইপাহৰ গাত সিপাহ ঢালি ঢালি পৰি থকা এখনি ফুলনি। চাই থাকিলেও হেঁপাহ নপলোৱা এখনি ধুনীয়া ফুলনি। আৰু সেই ফুলনিখন আছিল ক'ত? এই ধুনীয়া ফুলনিখন আছিল বাটৰ কাষত। আৰু ফুল গছ থাকিলে আমাৰ এনেও ভাল লাগে, হয়নে নহয়? মানুহৰ ঘৰত যেতিয়া ফুল থাকে বা এজোপা ফুলৰ বাগিচা থাকিলেতো বহুত ভালেই লাগে, আৰু তাৰ উপৰি যদি এজোপা ফুল থাকে তেতিয়াতো ভালেই লাগে। তাৰপিছত চোৱা, বাটৰুৱাই মোহ লাগি খন্তেক ৰৈ চাই এই ফুলনিখন, আৰু সেই ফুলনিখন আছিলে ক'ত? ৰাস্তাৰ কাষত। আৰু সেই ফুলনিখন ৰাস্তা দি যোৱা মানুহ কি কৰি চাই? থৰ লাগি চাই থাকে, কাৰণ ফুল গছ দেখিলে মানুহৰ মন এনেও ভাল লাগে। তো ফুলনিখনৰ গৰাকীৰ কিন্তু কোন বাটৰুৱাই চাই গ'ল তেওঁ ফুলনিখন, আৰু কোনে নাচালে সেইবোৰলৈ কাণসাৰ নাই। কিন্তু ফুলনিখন যাৰ হয়, মানে যোনটো মানুহৰ ফুলনিখন হয়, মানে মালিকজন যোৰ হয়, তেওঁৰ সেই কথাটোত কোনো গুৰুত্ব নাই। মানে তেওঁৰ ফুলনিখন কোনোবাই চাইছে নে নাই চোৱা, বা তেওঁ ফুলনিখন ভাল বুলি কৈছে নে নাই কোৱা, সেইটো কথাত তেওঁৰ কোনো গুৰুত্ব নাই। কাৰণ বাটৰুৱাৰ নয়ন জোৰাবৰ বাবে তেওঁ ফুলনিখন পাতা নাই। কৈছে যে ৰাস্তা দি যোৱা মানুহৰ মানে ভাল লগাবৰ কাৰণে তেওঁ ফুলনিখন পাতা নাই। কৈছে যে ফুলনিখন তেওঁ পাতিছে নিজৰ কাৰণে, আৰু ফুলনিখন পাতিছে তেওঁ নিজৰ কাৰণে, কাৰণ ফুল থাকিলে মানুহৰ এনেও মন ভাল লাগি থাকে, সেইকাৰণে তেওঁ নিজৰ কাৰণে ফুলনিখন পাতিছে। ফুল তেওঁ ভাল পায়, সেইকাৰণে তেওঁ নিজ হাতেৰে মাটি খুচৰি পানী দি অশেষ যত্নৰে ফুলনিখন পাতিছে। কৈছে যে ফুল তেওঁ বহুত ভাল পায়, আৰু সেইকাৰণে তেওঁ নিজৰ হাতেৰে মাটি খুচৰি তেওঁ ফুলনিখন পাতিছে। কাৰণ ফুল পুলি ৰুবলৈতো মাটি দিবই লাগিব, সেইখিনি তেওঁ নিজে কষ্ট কৰিছে। এটা গছ পুলিটো কেনেকৈ ৰুৱে সেইটো তোমালোকে সকলোৱে জানা। তো ফুলোতো এজোপা গছেই হয় ন, তো সেই কেনেকৈ ফুলজোপা নি ৰুইছে তেওঁ সেইটো কৈছে। যে তেওঁ ফুলনিখন তেওঁৰ ৰাস্তাৰ কাষতে আছিল, ঘৰৰ ৰাস্তাৰ কাষতে আছিল ঘৰটো। তো ৰাস্তা দি যোৱা মানুহে তেওঁ ফুলনিখন ঘূৰি ঘূৰি চায়, কিন্তু তেওঁ কেতিয়াও মানে সেইটো বস্তু তেওঁ কেতিয়াও ন'টিছ কৰা নাছিল যে কোনে তেওঁৰ ফুলনিখন চাইছে নে নাই চোৱা। তেওঁ সেই বস্তুটো কেতিয়াও নাভাবে, গম পাইছে নাই? কাৰণ এইটো কাৰণ যে তেওঁ ফুলনিখন তেওঁ বাটৰুৱাৰ কাৰণে ৰোৱা নাই, ৰাস্তা দি যোৱা মানুহৰ কাৰণে ৰোৱা নাই, কাৰণ তেওঁ ফুলনিখন ৰুইছে তেওঁ কাৰ কাৰণে? নিজৰ কাৰণে। গম পালানে? কাৰণ তেওঁ ফুল ভাল পায়, তেওঁ ফুল বহুত ভাল পায়, আৰু সেইকাৰণে তেওঁ নিজ হাতেৰে মাটি খুচৰি তেওঁ নিজে ফুল কি কৰিছে? ৰুইছে। এই ফুলনিখনৰ লগত তেওঁ অকল সম্বন্ধই নাই, সম্বন্ধ আছে প্ৰাণৰো, গম পাইছানে? প্ৰাণৰ মানে অকল তেওঁৰে যে সম্বন্ধ আছে সেইটো নহয়, ফুলনিখনৰ লগত তেওঁ জীৱটোৰো সম্বন্ধ আছে। ফুলনিৰ প্ৰতিজোপা ফুলকে তেওঁ নিজেই লালন পালন কৰিছে, আৰু প্ৰতিজোপা ফুলনিত তেওঁ নিজে কি কৰিছে? লালন পালন কৰিছে। তেওঁ বহুত কষ্ট কৰিছে ফুলনিকেইজোপাৰ কাৰণে, লালন পালন কৰি ডাঙৰ দীঘল কৰিছে। আৰু এষাৰ কথাত ক'বলৈ গ'লে ফুলনিখনতে তেওঁৰ জীৱনটো, আৰু ক'বলৈ গ'লে ফুলনিখনতে তেওঁৰ কি হৈছে? জীৱনটো বুলি কৈছে। এই ধুনীয়া ফুলনিখনকে কেন্দ্ৰ কৰি তেওঁৰ জীৱনত এটা এদিন ঘটনা ঘটিল। ঘটনাটো আনৰ কাৰণে বৰ ডাঙৰ নহ'লেও ফুলনিখনৰ গৰাকীৰ কাৰণে বহুত ডাঙৰ ঘটনা, কাৰণ তেওঁ ফুলনিখনৰ লগত যিহেতু ঘটনাটো ঘটিছে, আৰু তেওঁ ফুল যিহেতু বহুত ভাল পায়, সেইকাৰণে কৈছে যে ফুলনিখনৰ লগত ঘটা ঘটনাটো তেওঁৰ কাৰণে বহুত ডাঙৰ ঘটনা, কাৰণ তেওঁ ফুল বহুত ভাল পায়। অকল ডাঙৰেই নহয়, মৰ্মস্পৰ্শীও, মানে মৰ্মস্পৰ্শী মানে অন্তৰ চুই যোৱা, বহুত হৃদয় বিদাৰক এটা কি হৈছে? ঘটনা হৈছে। ঘটনাটোৱে তেওঁৰ অন্তৰত বহুত দুখ দিলে। এই দুখতে তেওঁ অভিভূত হৈ তাৰ প্ৰতিশোধ ল'বলৈ যাওঁতে এটা ৰহস্যৰ উদঘাটন হ'ল, যি ৰহস্যই তেওঁক একেৰাহে অবাক কৰি দিলে। কৈছে যে এই ফুলনিখনৰ কাৰণে তেওঁ প্ৰতিশোধ ল'ব বিচাৰিলে, যে তেওঁ এইটো ভাবিলে যে মোৰ ফুলনিখনৰ লগত যোনে এনেকুৱা কৰিছে তাৰ কাৰণে কি কৰিম? মই প্ৰতিশোধ ল'ম। আৰু সেই প্ৰতিশোধটো ল'বলৈ যাওঁতে তেওঁ এটা আচৰিত ঘটনাৰ উদঘাটন হ'ল। অবাক মানে আচৰিত, এটা আচৰিত ঘটনা তেওঁ জানিবলৈ পালে, যে বিয়লি বেলিকা এখন মটৰ বেগেৰে আহি ফুলনিখনৰ ওচৰত ৰ'লহি। কি ক'লে? যে এদিনাখন বিয়লি বেলিকা এখন মটৰ চাইকেল মানে বাইক, ঠিক আছে, তেওঁ মানে কি হ'ল? ফুলনিখনৰ ওচৰত আহি ৰ'লহি, আৰু আলিবাট আৰু ফুলনিখনৰ মাজৰ যে সীমাৰেখা এখন জেওৰা মাত্ৰ, মানে আলিবাট মানে ৰাস্তাটো, আৰু ফুলনিখন মানে ছাপ'জ ৰাস্তাটো হ'ল এইটো আৰু ফুলনিখন হ'ল এইখন, তো তাৰ মাজত কি আছে? এখন কি আছে? জেওৰা আছে, ঠিক আছে। মটৰ চালকজনে মটৰখন ঘূৰাওঁতে পিছলৈ বেছিকৈ আহি ফুলনিখনৰ জেওৰাখন ভাঙি ফুলো দুজোপামান চেপি ভাঙিলে। তো ৰাস্তাটো আছে এইটো, আৰু ফুলনিখন আছে এইখিনি, তাৰ মাজতে কি আছে? জেওৰাখন। তো তেওঁ যেতিয়া বাইকখন ঘূৰাওঁতে কি হ'ল? ফুলনিখনৰ পৰা বাইকখন ঘূৰাওঁতে বাইকখনৰ চকাটো দি ফুলনিখনৰ জেওৰাখন মানে অলপ ভাঙিলে, আৰু দুজোপামান কি হ'ল? ফুলো ভাঙিলে।
ফুলনিগৰাকীয়ে ঘৰৰ বাৰান্দাত থিয় হৈ ঘটনাটো দেখি আছিল আৰু ফুলনিখনৰ গৰাকীজনে কি কৰিছিল ঘৰৰ বাৰান্দাত বহি কি কৰিছিল এই ঘটনাটো তেওঁ দেখি আছিলে তেওঁ মনত হৈছিল যে মটৰ চালকে মটৰ চলাই ফুল কেইজোপাকে ভঙা নাই ভাঙিলে তেওঁৰ ফুলনিৰ মনটুকু জীউটুকু কৈছে যে মটৰ চাইকেল যোনজনে চলাই গৈছে তেওঁ অকল ফুলনিখনকে ভাঙা নাই তেওঁ মনটুকু ভাঙিছে কিহৰ কাৰণে কাৰণ তেওঁ মনটোৱে ফুলনিখনৰ লগত জড়িত হৈ আছে গম পাইছানে তেওঁ মনটোৱে ফুলনিখনৰ লগত জড়িত হৈ আছে সেইকাৰণে তেওঁ মনটো ভাঙা নিচিনা হৈছে তথাপি তেওঁ যথেষ্ট ধৈৰ্য ধৰিছিল আৰু তেওঁ যথেষ্ট ধৈৰ্য ধৰিছিল এই বুলিয়েই যে মটৰ চালকজনে তেওঁৰ ওচৰত নিশ্চয় নিজৰ অসাৱধানতাৰ দোষৰ বাবে অনুতাপ কৰি ক্ষমা প্ৰাৰ্থনা কৰিবহি মানে তেওঁ ধৈৰ্য এইটো কাৰণেই ধৰিছিল যে মটৰ চালকজনে তেওঁ যিটো ভুল কৰিছে কাৰণ সেইটো তেওঁ ভুল কৰিছে বুলি ভাবিছে তেওঁ আৰু এইটো ভুল হয়ও গতিকে মানে ভাবিছে যে তেওঁ এইকাৰণে ধৈৰ্য ধৰিছিল যে মটৰ চালকজনে তেওঁৰ ওচৰত ক'বহি যে মোৰ ভুল হৈছে তো সেই বুলি ভাবি তেওঁ ধৈৰ্য ধৰিছিল কিন্তু নহ'ল সেইটো ক্ষমা খোজাটো দূৰৰ কথা মটৰ চালকজনে মটৰ পৰা নানামিলে আৰু ক্ষমা খোজাটো বহুত দূৰৰ কথা মটৰ চালকজনে কি কৰিলে মটৰৰ পৰা গাড়ীখনৰ পৰা মানে বাইকখনৰ পৰা কি হ'ল নানামিলে মটৰ চালকৰ এই অভদ্ৰতা দেখি ফুলনিগৰাকীৰ খঙত অধৈৰ্য হৈ মটৰৰ ওচৰলৈ আগবাঢ়ি গ'ল মটৰ চালকজনৰ এই অভদ্ৰতাটো দেখি মানে গৰাকীজনে যোনজনৰ ফুলৰ মালিক আছিল তেওঁ কি হ'ল মটৰ চালকজনৰ ওচৰলৈ কি হ'ল আগবাঢ়ি গ'ল কিন্তু তেওঁ গৈ মটৰৰ কাষ নপাওঁতে ধোঁৱা আৰু ধূলি উৰাই মটৰ চালকজন গুচি গ'ল আৰু তেওঁ গৈ মটৰ চালকজনৰ ওচৰ নাপাওঁতে মটৰ চালকজনে কি কৰিলে ধোঁৱা মানে বাইকখন ষ্টাৰ্ট দিলেতো বেক চাইডে দি ধোঁৱা ওলাব ন বহুত স্পীডত যেতিয়া ধোঁৱা দিওঁতে কি হ'ল ধোঁৱা দি আৰু স্পীডত যোৱাৰ লগে লগে কি হ'ল ধূলি উৰুৱাই পেলাই আগবাঢ়ি গুচি গ'ল কিন্তু তেওঁ গৈ মটৰৰ কাষ নাপাওঁতে ধূলি উৰুৱাই গুচি গ'ল তেওঁ যেন অৱজ্ঞা আৰু বিদ্ৰোহ কৰি তেওঁক মানে অৱজ্ঞা তেওঁৰ কথাত কোনো গুৰুত্ব নাই আৰু তেওঁৰ মনত দুখ দি পেলাই কি হ'ল তেওঁৰ ওচৰৰ পৰা গুচি গ'ল আজিলৈ এইখিনিতে বুজালোঁ মই এইখিনি কথাটো এইটোৱে বুজাবলৈ বিচাৰিছোঁ যে এখন ধুনীয়া ফুলনি আছিল ফুলনিখনত ৰাস্তাৰ কাষতে আছিল তো ৰাস্তাৰ কাষত থকাৰ কাৰণে বাটৰুৱাৰ চকু পৰিছিল ফুলনিখনত কিন্তু ফুলনিখনৰ যোনজন মালিকজন তেওঁ কেতিয়াও সেইটো ভাবা নাছিল যে কোনে ফুল চাইছে কোনে ফুল নাই চোৱা কাৰণ তেওঁ ফুলনিখনক বহুত কষ্টৰে প্ৰতিপালন কৰিছিল আৰু তেওঁ ফুলনিখনৰ লগতেই ব্যস্ত আছিল ফুলনিখনক তেওঁ বহুত ভাল পাইছিল কিন্তু সেই ফুলনিখনৰ লগতে এদিন এটা ঘটনা ঘটিছিল আৰু সেই ঘটনাটো এনেকুৱা ধৰণৰ আছিল তেওঁক বহুত দুখ দিছিল আৰু কাৰণ সেই ঘটনাটো আছিল যে এজন মানে মটৰ চালকে তেওঁৰ ফুলনিখনৰ সন্মুখত যোনখন জেওৰা আছিল সেই জেওৰাখনত লগাই পেলাই স্কুটিখন বা বাইকখন ঘূৰাওঁতে মটৰ চাইকেলখন ঘূৰাওঁতে তাত কি কৰিছিল জেওৰাত খুন্দা মাৰি তেওঁ ফুল দুজোপামান ভাঙিছিল আৰু তেওঁ সেই বস্তুটো তেওঁ বহুত দুখ পাইছিল তথাপিও তেওঁ ধৈৰ্য এইটো কাৰণে ধৰিছিল কিজানি মটৰ চালকজনে আহি তেওঁ ক্ষমা প্ৰাৰ্থনা বিচাৰিহি কিন্তু ক্ষমা প্ৰাৰ্থনা তেওঁ নিবিচাৰিলে গম পালানে ক্ষমা প্ৰাৰ্থনা নিবিচাৰি তেওঁ কি কৰিলে তেওঁ নিজে যেতিয়া মটৰ চালকজন ফুলনি বাগিচাৰ মালিকজন তেওঁৰ ওচৰত পালে গ'ল তেওঁ কি কৰিলে গাড়ীখনৰ পৰা মটৰ চাইকেলৰ পৰা ধোঁৱা আৰু ধূলি উৰুৱাই গুচি গ'ল তেওঁ এনেকুৱা লাগিল যে মালিকজনৰ তেওঁক বহুত অৱজ্ঞা কৰিলে তেওঁৰ কথাত কোনো গুৰুত্ব নিদি তেওঁক মনত দুখ দি গুচি গ'ল ঠিক আছে আজি মই এই ফাৰ্ষ্ট পেৰাগ্ৰাফটো তোমালোকক কমপ্লিট কৰিলোঁ নেক্সট ক্লাছত মই নেক্সট পেজটো মই তোমালোকক কমপ্লিট কৰিম ঠিক আছে থেংক ইউ